উন্নয়ন মাথো উন্নয়ন হয় এয়া আকৌ পৰিৱৰ্তনগামী চৰকাৰখনৰ উন্নয়নৰ স্বৰূপ প্ৰথমে দৃশ্যটোলৈ মন কৰক কিদৰে টেম্পুখন বোকাত লাগি ধৰিছে কিছু লোকে ঠেলাও মাৰিছে নাই নুঠে বোকা বোকা মানে এয়া পথাৰৰ বোকা নহয় এয়া আকৌ হোজাই জিলাৰ লামডিং সমষ্টিৰ চাৰ্কে বস্তিৰ এটা মূল পথৰ মাজত থকা বোকা এৰা পথটোত গাড়ীটো দূৰৰে কথা মানুহ যোৱাৰো অৱস্থা নাই এতিয়া সামান্য বৰষুণতে এনেকুৱা অৱস্থা বিগত দিনবোৰত ট্ৰাকে ট্ৰাকে অতিৰিক্ত মাল কঢ়িওৱাৰ কাৰণে হৈছে এনে অৱস্থা পিছে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া আপোনাৰ কাৰ্যকালৰ 5টা বছৰ শেষ হ'বৰে হ'ল উন্নয়নৰ খতিয়ান দি ৰিপৰ্ট কাৰ্ডো দিবৰে হ'ল পিছৰ ৰিপৰ্ট কাৰ্ডত উল্লেখ কৰিবনে সমষ্টিটোত থকা এনে পথৰ দুৰ্বস্থাৰ কথা অনেক গজব পৰিৱৰ্তন আপোনালোকে দেখা পাব আপোনালোকে এয়া চাওক চাৰ্কে বস্তিৰ নতুন বজাৰৰ এখন বজাৰৰ মাজে চাৰ্কে বস্তিৰ প্ৰধান ৰাস্তা বুলি ক'ব পাৰিব এই ৰাস্তাৰে মানুহ অহা যোৱাৰ কোনো সুবিধাই নাই খোজকাঢ়ি মানুহ অহা যোৱা কৰিব নোৱাৰে বেমাৰী এজন হ'লে কান্ধত লৈ যাব লাগে গতিকে আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰক পৰিৱৰ্তনকামী চৰকাৰৰ কথা কোৱাৰ ফপুলা স্বৰূপ উদংগাই দিব এইটো ৰাস্তাই এই ৰাস্তাৰ জৰিয়তে গোটেই অসমখনৰ ছবি আপোনালোকে দাঙি ধৰিব পাৰিব আৰু সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাৰ ছবি দাঙি ধৰিবলৈ আপোনালোকে দেখা পাব ইয়াৰ ৰাস্তাৰ মানুহখিনি একেবাৰে জীয়া তুলত ভুগিছে চাৰ্কে বস্তি গাঁও পঞ্চায়তৰ এখন মূল পথ আৰু এইটো চাৰ্কে বস্তি গাঁও পঞ্চায়তৰ মূল কেন্দ্ৰবিন্দু হৈছে এইটো এই ৰাস্তাখন যোৱা 5 বছৰে আজি আমাৰ এই লামডিং সমষ্টিৰ বিজেপিৰ যিজন বিধায়কজনে কিন্তু উন্নয়নৰ কাৰণে চকু নিদিলে তাৰ কাৰণে অতি দুখ লগা কথা ঠিক এইটো ৰাস্তাই নহয় এনেকুৱা লামডিং সমষ্টিত প্ৰায় পঞ্চায়তত এনেকুৱা ৰাস্তা বেয়া ৰাস্তা আছে যিখিনি ৰাস্তা চৰকাৰে পকীকৰণ কৰিব লাগে বা চৰকাৰে মেৰামতি কৰি মানুহ যাতায়াত কৰাৰ সুবিধা কৰি দিব লাগে কিন্তু এই চৰকাৰখনে তেনেকুৱা কয় কথাখিনি মুখত কিন্তু কামত নকৰে আৰু তাতকে বেছি একগুণ বেছি দুগুণ বেছি আপুনি আমাৰ লামডিং সমষ্টিৰ এমএলএ জনক ক'ব পাৰে লামডিং সমষ্টিৰ এমএলএ জনে কেৱল এই চাৰ্কে বস্তিৰ এই ৰাস্তাটোৱে নহয় লামডিং সমষ্টিৰ যিমান ৰাস্তা আছে উদালি তিনিআলি সংযোগী ৰাস্তা আপোনাৰ ফৌলাৰীৰ পৰা ফুলতুলি সংযোগী ৰাস্তা ৰিপেয়াৰিং পৰ্যন্ত কৰিব পৰা এই 5টা বছৰত এনেকুৱা অকমান্য এজন এমএলএ গতিকে এই এমএলএ জনৰ কথা কি ক'ম আৰু তেওঁ কেৱল এমএলএ হৈছে এমএলএ টকা দৰমহা পাই আছে আৰু ঘৰত হৈ আছে বাকী উন্নয়ন ৰাইজৰ উন্নয়ন হওক নহওক এইবিলাকত তেওঁ চকু দিয়া নাই গতিকে আমি এই যুৱ কংগ্ৰেছৰ ফালৰ পৰা এনেকুৱা এই এমএলএ জনক আমি গৰিহণা জনাইছো ধিক্কাৰ জনাইছো আৰু আমি চৰকাৰখনক আমি এবাৰ অনুৰোধ জনাইছো যে আপোনালোকৰ চৰকাৰখনে যিবিলাক কথাৰ ফুলজাৰি মাৰে নামাৰি কামৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক এই এনেকুৱা ৰাস্তাবিলাক আপোনালোকে চাওক আৰু কাম কৰাৰ ক্ষেত্ৰত হোজাইৰ পৰা খাইৰুল ইছলামৰ সহযোগত ভক্তি শিক্ষা মহন্তৰ ৰিপৰ্ট নিউজ নেটৱৰ্ক 24 আছাম